কালি ৰাতি শুতে বহুত বেছি দেৰি হৈ গ'ল সেইবাবে আজি ৰাতিপুৱা চকু খুল খাইছে 10টা বজাত পাছফালৰ ৱালখনলৈ মন কৰিছে নে আমাৰ কচু এজনী আছে যে গোটেই ৱালপেপাৰ ফালি শেষ কৰিছে বৰ হনি হৈছে তাই তাৰপিছত ভাবিছো মই ইমান গম নেপালো যে মিষ্টাৰ ডিউটি গুচি গ'ল একো ভাবি নাথাকি একদম লগালগ ঝাৰুডালে হাতত লৈছো তেনেতে মিষ্টাৰে মাত লগাইছে বোলে আজি মই ডিউটি নগলো আৰু মোৰ বেলেগ এটা কাম আছে তাত যাবলৈ ওলাইছো তাৰ পৰা আহি মই একেবাৰে ভাত পানী খাইহে ডিউটি যাম একদম মানে লগালগ ঝাৰু পোছা কৰিছো আৰু একদম গাটো ধুই আহি এয়া ষ্টিকাৰটো লগাইছো আমাৰ বুৱাৰী মানুহৰ ষ্টিকাৰটোৱে মেইন নহয় জানো তাৰপিছত নমু কৰি ললো তাৰপিছত পাকঘৰৰ দিশেহে ৰাওনা আৰু ভাবিছো আজি শৰ্ট কাটিম আৰু সেইকাৰণে এয়া জিকা এটা কাটি লৈছো ভাবিছো একো ভাজি দাইল একোৱে নবনাও এয়া জিকা আৰু দাইল ভাজি পেলাইছো গোটেইখিনি তাৰপিছত সব একেলগে ভাজি টেঙা মৰা আৰু বিলাহী দি পানী দি দিছো বাপেকে যা যি হয় হ'ব বুলি ভাবিছো আৰু খাই ভাল পালেও পাব নেপালেও নাই তাৰপিছতে এইফালে বেঙেনা এটা ফ্ৰাই কৰিছোঁ আনফালে এয়া আমলেট এটা বনাইছোঁ তেনেতে তেওঁ আহি পালেহি বাৰু তেওঁ আহি ছোৱালীজনীও ধৰি দিলে আৰু লগতে তাইক গা চা ধুৱাই আজৰি কৰি দিলে এফালে চাটনি অকণমান বনাইছোঁ চাটনিকণ কিহেৰে বনাইছোঁ মই বাৰু এইটো ভিডিঅ'ত নকওঁ বেলেগ এটা ভিডিঅ'ত আগবঢ়াম তাৰপিছত তেওঁ চিঞৰি আছে নহয় ভাত হ'লনে মোৰ বাৰু হৈ গ'ল তেখেতক বাঢ়ি দিলোঁ ময়ো লগতে খাই ল'লোঁ ছোৱালীকো খোৱালোঁ আপোনালোকে বাৰু ভাত সাজ খালেনে আজিলৈ বাই